তো মই আজি আছোঁ উত্তৰ লখিমপুৰৰ নকাৰীত। তো ইয়াতে আজি শোভাযাত্ৰা আছে। ইয়াতে আহি পিনে মই কেইজনীমান ভণ্টিক লগ পালোঁ। এইটো হৈছে সোণোৱাল কছাৰীৰ সম্পূৰ্ণ ড্ৰেছ। ভণ্টি এইটো কিহৰ মানে ড্ৰেছটো আজি কিহৰ হ'ব এইটো আপোনালোকৰ? এইটো হৈছে সোণোৱাল কছাৰীৰ যিটো লেচেৰী ড্ৰেছ। মানে ইয়াত শোভাযাত্ৰা পাতিছে, ইয়াত নকাৰীত যিটো লখিমপুৰ উত্তৰ লখিমপুৰ নকাৰীত আছে। এই শোভাযাত্ৰাত মানে কিছুমান প্ৰতিযোগিতা ৰাখিছে। যোনজনী মানে প্ৰশাসনত যিবিলাক দলে ভালকে মানে নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰিব, সেইটো দলৰ মানে বিশেষভাৱে ইয়াত পুৰস্কাৰ আয়োজন কৰিছে। মানে সেই মানে যিটা দলে মানে সেইটো ভাল হ'ব, সেইটো কাৰণে মানে বিশেষ পুৰস্কাৰ ৰাখিছে। সেইটো কি পুৰস্কাৰ ৰাখিছে সেইটো মই নাজানো। আমি নাজানো। তো ইয়াতে আপোনালোকক মই দেখুৱাম শোভাযাত্ৰা কিছুমান আৰু কি কি জনজাতি জনগোষ্ঠীৰ লগত আছে গোটেই বস্তু দেখাইছোঁ। ভিডিঅ'টো চাই থাকিব। এই প্রতিযোগিতাত যিসকল প্ৰতিযোগী অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক তেওঁলোকক বিভাগীয় সম্পাদকৰ হাতত কেপটো মাৰিছা? কেপটো মাৰিছা না মাৰা নাই? জ্ঞাপন কৰিছোঁ এই শোভাযাত্ৰাখনিত আপোনালোকে অংশগ্ৰহণ কৰি এই শোভাযাত্ৰাখনি শোভাবৰ্ধন কৰিব বুলি আমি আশা ৰাখিছোঁ। সমিতিয়ে যি ধৰণে নিৰ্দেশনা দিয়ে আপোনালোকে সেই ধৰণে পৰিৱেশন কৰিব বুলি আমি আশা ৰাখিলোঁ। আমি Start.
Thank you.